আপোনালোকক বাৰু পইচাৰ প্ৰয়োজন হৈছে নেকি বিজনেছ কৰিবৰ কাৰণে বা বেলেগ কিবা কামত পইচাৰ প্ৰয়োজন হৈছে নেকি যদি আপোনালোকক পইচাৰ প্ৰয়োজন হৈছে তেনেহলে আপোনালোকৰ বাবে এটা ভাল খবৰ আপোনালোকক কেন্দ্ৰ চৰকাৰে প্ৰদান কৰিব 10 লাখ টকালৈকে লোন হয় বন্ধু-বান্ধৱীসকল আপোনালোকক 10 লাখ টকালৈকে লোন প্ৰদান কৰিব আৰু অতি সহজতে আপোনালোকে ল'ব পাৰিব সেই লোন তো সেই লোননো কি কেনেকৈ লাভ কৰিব সকলোবোৰৰ বিষয়ে মই আজি আপোনালোকক কম আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি লাইক এটা কৰা নাই লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ খবৰবিলাক পাবৰ কাৰণে বন্ধু-বান্ধৱীসকল কেন্দ্ৰ চৰকাৰৰ এটা বিশেষ আঁচনি হৈছে মুদ্ৰা লোন সেই মুদ্ৰা লোনৰ জৰিয়তে আপোনালোকে বেংকৰ পৰা লোন ল'ব পাৰে আৰু বেংকৰ পৰা লোন লৈ আপোনালোকে বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰিব পাৰে প্ৰথম লোনটো হৈছে শিশু লোনটো 50,000 টকা পৰ্যন্ত দিয়া হয় সেই সকল লোকক দিয়া হয় যিসকলে নেকি নতুনকৈ কিবা এটা আৰম্ভ কৰিবলৈ লৈছে সৰু সুৰা লগতে সেই সকলক দিয়া হয় যি সকল নেকি খেতিয়ক তেওঁলোকক শিশু লোনটো প্ৰদান কৰা হয় ইয়াক এক প্ৰকাৰে মাইক্ৰ লোন বুলিও ক'ব পাৰি তো হেইটোত আপুনি 50,000 টকালৈকে পাব আৰু ফৰ্ম পাব কৰ পৰা এই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে অফিচিয়েল লিংক তাৰ পৰা আপোনালোকে শিশু লোন আৰু বাকি কিটা লোনৰো ডাউনলোড কৰিব পাৰিব ফৰ্ম গতিকে ভিডিওটো শেষলৈকে চাওক ইনফৰমেশন কিটা লৈ লওক আৰু তাৰ পাছত ফৰ্ম ডাউনলোড কৰি সাবমিট কৰিব ইয়াৰ পাছৰ লোনটো হৈছে কিশোৰ লোন প্ৰথমটো হৈছে শিশুৰ পাছত কিশোৰ লোনটোত আপোনালোকক 50,000 টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত দিব কিন্তু এই লোনটো আকৌ অকনমান মানে বেলেগ ধৰণৰ এই লোনটোত আপোনালোকে নতুনকৈ কিবা এটা আৰম্ভ কৰিবলৈ গৈছে তেতিয়া আপোনালোকক নিদিয়ে এই লোনটো ধৰি লওক আপুনি কিবা এটা বিজনেছ কৰিব আপুনি অলৰেডি সৰু সুৰাকে এস্টাবলিশ কৰিছে আৰু আপোনাক আৰু বেছি পইচা লাগে আপোনাৰ বিজনেছটো ডাঙৰ কৰিবৰ কাৰণে তেতিয়া আপোনালোকক এই কিশোৰ লোনটো প্ৰদান কৰিব সেইটোত আপোনালোকে 5 লাখ টকা পৰ্যন্ত লাভ কৰিব ইয়াৰ পাছৰ লোনটো হৈছে তৰুণ লোন মানে প্ৰাপ্তবয়স্কৰ লোন বুলি ক'ব পাৰি যিটোত নেকি আপোনালোকক 5 লাখ টকাৰ পৰা 10 লাখ টকালৈকে দিব এই লোনটো অকনমান যিবিলাক বিজনেছ নেকি অকনমান ডেভেলপ হৈছে তেওঁলোকে পইচা উপাৰ্জন কৰি আছে তেওঁলোকৰ বিজনেছটো আৰু ডেভেলপ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই তৰুণ লোনটো তো বন্ধু-বান্ধৱীসকল এই ভিডিওৰ ডেসক্ৰিপচনত লিংক আছে অফিচিয়েল লিংক তাৰ পৰা আপোনালোকে ফৰ্ম ডাউনলোড কৰিব পাৰিব ফৰ্মখন ডাউনলোড কৰি আপোনালোকৰ যিকোনো বেংকত জমা কৰি ল'ব পাৰিব তো বন্ধু-বান্ধৱীসকল আপোনালোকক এইখিনিতে জনাই থওঁ যে এই মুদ্ৰা লোনটো কিন্তু আপোনালোকক ঘৰ বনাবৰ বাবে বা আপোনালোকে ঘৰৰ বস্তু বাহনি কিনিবৰ বাবে গাড়ী মটৰ কিনিবৰ বাবে দিয়া নহয় এই লোনটো বিশেষকৈ ব্যৱসায়মুখী মানুহক দিয়া হয় যাতে আমাৰ অসম বা আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিককে ব্যৱসায়মুখী কৰি তুলিব পাৰে তাৰ উদ্দেশ্যৰে এই লোনটো দিয়া হৈছে আপোনালোকক ঘৰ দুৱাৰ যদি বনাবলৈ আপোনালোকে এপ্লাই কৰে মুদ্ৰা লোনটো তেতিয়া কিন্তু 100% সিওৰ আপোনালোকে ৰিজেকশন পাব গতিকে আপোনালোকে কিবা বিজনেছ কৰিম বুলি এপ্লাই কৰিব আপোনালোকে পাব লোনটো তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিও জনাবলগীয়া ইনফৰমেশন ইমানে আছিল কেনেকুৱা লাগিলে জানি কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব পুনৰ ভিডিও লগ পোৱাৰ আশা ৰাখিলো বিদায় মাগিছো ধন্যবাদ জয় অসম